নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SI ভিলৈ। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। এনেইতো দুই এটা ভিডিঅ' দি আছোঁ, এনেদৰে আচলতে মই কথা কৈ পেলাই মই ধাৰাভাষ্যকাৰ ৰূপে বহুত দিন আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নাই। আজি সেইকাৰণে এনেকৈ বেকগ্ৰাউণ্ড ভইচ দি পেলাই মই আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। সকলোতো গৈ আছে অৰুণাচল, টুংটাও, টচিবা, ষ্টন হিল ৰিজৰ্ট, পানী খেলিবলৈ পূৰা গৰমৰ দিন ন, এইটো ভাল লগাও কথা। আমিও ভাবিলোঁ যাওঁ, আমি পিছে পানী খেলিবলৈ নহয়, পানী চাবলৈ। এইবাৰ ভাবিছোঁ মাহঁতকো লগত লৈ যাওঁ। আমাৰ ভাৰতবৰ্ষৰ এখন বৰ সুন্দৰ বিখ্যাত তীৰ্থস্থান অৰুণাচলতে থকা পৰশুৰাম কুণ্ড, যাক ব্ৰহ্মকুণ্ড বুলিও কোৱা হয়। তেতিয়াহ'লে ব'লক এইবাৰ আপোনালোককো আমাৰ লগতে পৰশুৰাম কুণ্ড দৰ্শন কৰাওঁ। ব'লক তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ। লগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যে এইটো আজি বা কালি যোৱা একেবাৰে ৰিচেণ্ট ভিডিঅ' নহয়। এই ভিডিঅ'টো 2 মাহৰ আগত কৰিছিলোঁ মই, 2 মাহৰ আগত গৈছিলোঁ আমি। আচলতে সময়ৰ বিশেষ অসুবিধাৰ বাবে বা বিভিন্ন কামৰ অজুহাতত ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। অকণমান আজৰি পাই আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। পুৱা প্ৰায় 7 বজাত আমি শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী আমাৰ বাসস্থানৰ পৰা ওলাই আহি প্ৰায় 10 বজাত আমি ডিৰাগ গেট পাৰ হৈ আহিলোঁ। পাৰ হৈ আহি লাহে লাহে আমি অৰুণাচলৰ ভিতৰলৈ সোমাই আহি আছোঁ। আহি এয়া আমি পৰশুৰাম কুণ্ড যোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাত সোমালোঁ। ডিৰাগ গেটত কি ফৰ্মেলিটি কৰিব লাগে, কি কৰিব লাগে এইখিনি আপোনালোকে জানেই চাগে। ডিৰাগ গেটত আপোনালোকে নিজৰ গাড়ীৰ কাৰণে 200 টকা দিব লাগে, প্লাছ প্ৰত্যেকজন মানুহৰ কাৰণে 50 টকাকৈ পাৰ্মিট ফিজ দি পেলাই আপোনালোকে পাৰ্মিশ্যন উলিয়াব লাগিব। ইনাৰ লাইন পাৰ্মিট এদিনৰ কাৰণে হওক, 2 দিনৰ কাৰণে হওক, সেই হিচাপত ফিজ লৈ আপোনালোকক পাৰ্মিট উলিয়াই দিব। আৰু পাৰ্মিট উলিওৱাটো মাষ্ট বি, আপুনি উলিয়াবই লাগিব, নহ'লে আপোনালোকক অৰুণাচলত সোমাবলৈ নিদিয়ে। আমাৰ পৰা আচলতে মোৰ ড্ৰাইভিং লাইচেঞ্চখন লৈছিলে আৰু গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ এটা জেৰক্স কপি লৈছিলে। কিন্তু এতিয়া শুনিছোঁ বৰ্তমান পৰিস্থিতিত এইকেইদিনত অৰুণাচললৈ খুব বহুত মানুহ গৈছে, গতিকে প্ৰতিজন ব্যক্তিৰে এখন আই কাৰ্ড তেওঁলোকে জেৰক্স হিচাপে লৈছে বুলি কৈছে। গতিকে আপোনালোকে এইকেইদিনত যদি যায় আই কাৰ্ড এখন জেৰক্স কৰি লৈ যাব, আধাৰেই হওক, ড্ৰাইভিং লাইচেঞ্চেই হওক। আৰু এটা কথা খুব ৰাছ হৈছে, শনিবাৰে দেওবাৰে কিন্তু এইকেইদিনত আপোনালোকে পৰাপক্ষত এভইড কৰক। বাকীকেইটা দিন ঠিকেই আছে বাৰু। আমাৰ শিৱসাগৰ জিলাৰ পৰা যদি আমি পৰশুৰাম কুণ্ড যাওঁ, তেতিয়াহ'লে আমি সাধাৰণতে কাকপথাৰ হৈ পেলাই ডিৰাগ গেট হৈ আমি টেঙাপানী পাম, নামচাই পাম। নামচাইৰ পাছতে টেঙাপানী গম পাইছেনে, গল্ডেন পাগোডা আছে যে, তাৰ পাছতেই চৌখাম হৈ পেলাই এটা ৰাস্তা ফাটি গৈছে সোঁহাতে, চৌখাম হৈ পেলাই ৱাকৰু ভিলেজ, ৱাকৰুৱেদি গৈ পেলাই যদি আমি পৰশুৰাম কুণ্ড যাওঁ বৰ সোনকালে পোৱা যায়। কিন্তু আপুনি যদি ৰয়িং এনেকৈ হৈ যাব বিচাৰে, তেতিয়া আপুনি তেজু হৈও ডাইৰেক্ট যাব পাৰে। তেজু হৈও ঘূৰি পেলাই যাবলৈ ৰাস্তা আছে, বা এইটো চিধা যদি গুচি যায় তেজু, এতিয়াতো গম পায় তেজুৰ দলং আছে তেজু যাবলৈ নামচাইৰ পৰা, সেই তেনেকৈয়ে দলং এৰিও যাব পাৰে। কিন্তু আমাৰ পৰা এইটো শ্বৰ্টকাট হয়, যদিও আমাৰ শিৱসাগৰৰ পৰা আমাৰ ঘৰৰ পৰা প্ৰায় 6 ঘণ্টা সময় লাগিলে দেই তালৈ। আমি 12:45 মানত গৈ পাইছোঁ তাত জেগাটুকুৰা। বাৰু এতিয়া আমি পৰশুৰাম কুণ্ডৰ বিষয়ে অকণমান জানি লওঁ আহক। সকলোৱে জানে জনাসকলে, তথাপি কৈছোঁ, পৰশুৰাম কুণ্ড আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত। প্ৰভু শ্ৰী শ্ৰী পৰশুৰামে তেওঁৰ মাতৃহত্যাৰ মহাপাপ খণ্ডন কৰিবৰ বাবে এই লোহিত নদীৰ এটা বন্ধ হৈ থকা এটা অংশ তেওঁৰ কোঠাৰে কাটি মানে খহাই দিয়াৰ বাবে বন্ধ হৈ থকা নদীখন পানী মুকলি হৈ ওলাই গুচি গ'ল, আৰু তেওঁৰ মাতৃহত্যাৰ মহাপাপ খণ্ডন হ'ল বুলি আমাৰ হিন্দু সমাজত প্ৰবাদ আছে। পূৰ্বতে এই ঠাইটুকুৰাৰ নাম দেৱপানী বা বজ্ৰকুণ্ড আছিলে, কিন্তু প্ৰভু পৰশুৰামে সেই কাম কৰাৰ পাছতে এই কুণ্ডটোৰ নাম হ'ল পৰশুৰাম কুণ্ড। এয়া আমি পাইছোঁহি আমাৰ হিন্দুসকলৰ মহাতীৰ্থ, আৰু বহুতেই ক'ব বিচাৰে শেষৰখন তীৰ্থস্থান। তাৰমানে আপুনি জীৱনত গোটেই বাকী তীৰ্থখিনি ভ্ৰমণ কৰি আহি শেষত এই পৰশুৰাম কুণ্ডত গা ধুইহি, আৰু মহাপাপৰ পৰা জীৱনটোত যিমানবোৰ মহাপাপ কৰিলোঁ আমাৰ সেই পাপখিনিৰ পৰা মুক্তি লাভ কৰোঁ। সেইবাবে এইটো শেষৰখন তীৰ্থস্থান বুলি কয় পৰশুৰাম কুণ্ড। এয়া আমি পালোহি। এতিয়া এইফালে চাওক, এইফালে লক্ষ্য কৰক, এই যে দীঘল দীঘল ডাঙৰ ডাঙৰ ঘৰবোৰ দেখিছে, এইবোৰ হ'ল একোটা অতিথিশালা।
ইয়াতে যেতিয়া বহুত ভক্ত হয়, হাজাৰ হাজাৰ ভক্ত আহে, তেওঁলোক থাকিবলৈ ইয়াত জেগা আছে আৰু বাছ চাছ লৈ আহে, বহুত দূৰৰ পৰা, অসমৰ বাহিৰৰ পৰাও আহে। তাতে এই বাছ চাছ ৰখাৰ জেগাও আছে আৰু ভিতৰতো অতিথিশালা আছে। এতিয়া আমি লাহে লাহে পৰশুৰাম কুণ্ডৰ ফালে অগ্ৰসৰ হৈছোঁ। ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, বহুত ষ্টেপ আছে আৰু ইয়াত সোমাই যাওঁতে আমাৰ হিন্দু দেৱ দেৱীসকলৰ চিত্ৰ অংকন কৰা আছে দেৱালত। বহুতখিনি ষ্টেপ বগাব লাগিব। প্ৰথমতে ওপৰলৈ উঠিব লাগিব, কুণ্ডলৈ যাবলৈ আকৌ আমি তললৈ নামিব লাগিব। ব'লক আমি লাহে লাহে আগবাঢ়ি গৈ থাকোঁ। ব্যৱসায়ীয়ে কিন্তু ইয়াতো ব্যৱসায় কৰি আছে দেই। অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত অৱস্থিত লোহিত নদীৰ বক্ষত থকা এই সুন্দৰ তীৰ্থস্থান টুকুৰা সঁচাকৈয়ে মনোমোহা পৰিৱেশৰ মাজত আছে। অকণমান বগাই অহাৰ পাছতেই আজিকালি প্ৰায় সকলোবোৰ ঠাইতে মানে জনপ্ৰিয় ঠাইত দেখাৰ দৰে এনেকৈ এখন পৰশুৰাম কুণ্ড নামটো ডাঙৰকৈ লিখা আছে, যিটোত আজিকালি ফটো উঠে, ইনষ্টাগ্ৰামত দিয়ে, ফেচবুকত দিয়ে বা এটা সুন্দৰ স্মৃতি সেই জেগাটুকুৰাৰ নামেৰে লৈ যায়। মই প্ৰায় 15 বছৰ আগতে এবাৰ আহিছিলোঁ, 2010 চনত। তেতিয়া এনেদৰে ইমান সুন্দৰকৈ চিৰিবোৰ নাছিলে, ঠেক আছিলে, বৰ ঠেক আছিলে। এতিয়া আচলতে চিৰিবোৰ বনাই আছে, সেইকাৰণে মাজে মাজে অকণমান অসুবিধা হৈছে। এয়া আমি লাহে লাহে আহি একেবাৰে কুণ্ডৰ কাষ পাইছোঁহি আৰু বেছি নাই আৰু 80টামান চাগে চিৰি যদি আমি নামি যাওঁ তললৈ, একেবাৰে আমি কুণ্ড পামগৈ আৰু। আপোনালোকে বাৰু আৰু এটা কথা জানেনে? আমাৰ হিন্দু শাস্ত্ৰৰ মতে 7জন চিৰঞ্জীৱী দেৱতা আছে বা পুৰুষ আছে এই পৃথিৱীত, যিকেইজনৰ মৃত্যু নহয়, নাই হোৱা আজিলৈকে। তাৰ ভিতৰত এজন কিন্তু প্ৰভু পৰশুৰাম। ভালকৈ কোৱা, হেল্ল'। আমি গা ধুব অহা নাই, আমি ফুফু আহিছোঁ খালি। যিসকল সন্মানীয় দৰ্শকে মোৰ এই ইউটিউব চেনেলটো এইবাৰ প্ৰথমকৈ চাইছে, তেওঁলোকৰ জ্ঞাতাৰ্থে জনাইছোঁ, মই কোনো প্ৰফেশ্যনেল ইউটিউবাৰ বা ব্লগাৰ নহয়। সেইকাৰণে মোৰ এই ব্লগবোৰ অলপ দীঘলীয়া হয়, ডিটেইলছত যোৱা হয়। যিহেতু মোৰ স্মৃতি ৰক্ষাৰ বাবেহে মই এই বস্তুটো এনেকৈ ভিডিঅ' কৰোঁ বা ৰাখি থওঁ আৰু এইটো আপোনালোকৰ আগলৈ আগবঢ়াই দিওঁ। আপোনালোকে যদি তাতে চাই ভাল পায়, সেয়াই মোৰ মনটো ভাল লগা আৰু এটা কথা। গতিকে মোৰ ভিডিঅ'বোৰ যথেষ্ট দীঘল হয়। আজিকালি চিনেমেটিক যিটো ষ্টাইল, সেইটো ষ্টাইলত মই নবনাওঁ, যিহেতু মোৰ নিজৰ স্মৃতি ৰক্ষাৰ বাবেহে এই ব্লগবোৰ বনাওঁ। সেইকাৰণে আপোনালোকক এই কথাটো জনাই থৈছোঁ। अपने कपड़े यहाँ ना फेंके, पूरी तरह वर्जित। কাপোৰ কানিবোৰ ইয়াতে পেলাবলৈ মানা কৰিছে। তাৰমানে কিছুমানে গা ধুই পেলাই ইয়াতে পেলাই থৈ গুচি যায়, গা ধোৱা তিয়নিখন, সেইবোৰ কাম ইয়াত কৰিবলৈ মানা কৰিছে। আপুনি তিয়নি লগত লৈ ক'ৰবাত পেলাওকগৈ, এইটো আপোনাৰ কথা। আৰু ইয়াতে আপোনাৰ কাপোৰ সলোৱাৰ জেগা আছে, এয়া সুন্দৰকৈ কাপোৰ সলাবলৈ জেগা আছে। মেল মেল, ফিমেল ফিমেল, ধুনীয়াকৈ দি থৈছে। এইটো মেলৰ, ফিমেলৰ সেই আগত আছে। এতিয়া কওঁ শুনক, ইয়ালৈ কিয় আহে মানুহ। সকলোৱেতো জানেই, তথাপি কৈ থৈছোঁ যে আমাৰ হিন্দু শাস্ত্ৰ মতে যিমানখিনি তীৰ্থ ভাৰতবৰ্ষত আছে, সকলো তীৰ্থ ভ্ৰমণ কৰাৰ শেষত এই তীৰ্থত আহি, পৰশুৰাম কুণ্ডত আহি স্নান কৰাৰ পাছত সেই মহাতীৰ্থ হয়, সকলো তীৰ্থ সম্পূৰ্ণ কৰা হয়। সেইকাৰণে শেষ তীৰ্থ বুলি কোৱা হয়। সকলো তীৰ্থ ভ্ৰমণ কৰি আহি ইয়াত স্নান কৰি এনেদৰে পৰশুৰাম প্ৰভু ঈশ্বৰৰ চৰণত সেৱা জনোৱা হয়। আৰু এটা বিশেষ কথা, ইয়াত যিভাগ বস্ত্ৰ পিন্ধি আপুনি স্নান কৰিব, সেই বস্ত্ৰখন ইয়াতে এৰি থৈ যাব লাগে। আমাৰ মানুহবোৰে য'তে ত'তে পেলাই থৈ গুচি যায়, য'ত পেলাবলৈ জেগা দিছে তাত নেপেলায়। সেইকাৰণে অলপ আগত লিখা আছিলে, মন কৰিছিলেনে? মই যে কৈছিলোঁ ইয়াৰ পে ইধাৰ উধাৰ বস্ত্ৰ ফেকনা বৰ্জিত, সেইটো কথা। আৰু এটা কথা মন কৰিছেনে? ইয়াত খুব বেছি সোঁত হয় কাৰণে সেই কুণ্ডৰ পানীখিনিৰে পাইপেৰে ইয়াতে গা ধুবলৈ ব্যৱস্থা কৰিছে। এই যে পানী পৰি আছে দেখিছে? আৰু এই কুণ্ডটোতো আপুনি গা ধুব পাৰে। এইখিনি পানী চুইমিং পুলৰ নিচিনাকৈ আছে। এই যে বহুত বেছি সোঁত হয়, সেইকাৰণে এনেধৰণে গা ধোৱাৰ ব্যৱস্থা কৰি দিছে। মহিলাসকলৰ বাবেও আছুতীয়াকৈ দিয়া হৈছে, মহিলাসকলৰ গা ধোৱা ঠাইডোখৰা বেৰি কৰি দিয়া হৈছে। আগতে তললৈ মানুহ গৈছিলে, কিন্তু নদীৰ সোঁতত তলত যিহেতু শিল আছে, বহুত মানুহ আঘাতপ্ৰাপ্ত হ'ল বাবে এতিয়া এনেকৈ ফেঞ্চিং দিয়া হয় আৰু ফেঞ্চিঙৰ ভিতৰতে আপুনি গা ধুব লাগিব, ফেঞ্চিং পাৰ হৈ যাব নোৱাৰে।
মকৰ সংক্ৰান্তিৰ দিনা গোটেই ভাৰতবৰ্ষৰ পৰা এই কুণ্ডত গা ধুবলৈ ইমান বেছি মানুহ আহে আপুনি মই কল্পনা কৰিব নোৱাৰিম। অৱশ্যে আজিও অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহ এই কুণ্ডলৈ অহা আমি লগ পাইছোঁ আজি। বহুতে কয় যে পিতৃ বা মাতৃ এজনো জীৱিত থাকিলে এই কুণ্ডত আপুনি স্নান কৰিব নাপায়। যিহেতু এয়া একেবাৰে শেষ তীৰ্থ, গতিকে এয়া লোকৰ কথা চলি আহিছে। বাৰু যেই কি নহওক, সুন্দৰ সময় এই পৰশুৰাম প্ৰভুৰ এই তীৰ্থত কটাই পেলাই এইবাৰ আৰম্ভ হৈছে আমাৰ উভতনি যাত্ৰা। Hej Uwe. Hej Uwe. কৃষ্ণহে বুলিছোঁ আৰু দেই। কৃষ্ণ নহয়, পৰশুৰাম বুলিছোঁ। পৰশুৰামহে বুলিছোঁ আৰু দেই। ৰাম ৰাম পৰশুৰাম, ৰাম ৰাম পৰশুৰামহে বুলিছোঁ আৰু। সেয়া এঢাপ আহিছোঁহে, আৰু যে কিমান যাবলৈ আছে চাব নেকি? আৰু ইমানখিনি বাকী আছেগৈ। আৰু ইয়াতে এটা সুবিধা আছে ৰাইজৰ মুখ চুখ ধুবলৈ, পানী চানী খাবলৈ। একদম ঠাণ্ডা ঠাণ্ডা পানী ন। বটলত লৈ আহিছে ন পানী? তললৈ নমাতকৈ ওপৰলৈ উঠাত 10 গুণ বেছি কষ্ট। এইডাল এনেকৈ আহি এনেকৈ চিৰি মাজেদি পাৰ হৈ গৈছে। ইয়াত অকণমান বয়সীয়া মানুহখিনিৰ কাৰণে অকণমান দিগদাৰ হৈছে, কিন্তু এইটো উপায়ো নাই, কিনো কৰিব। তথাপি কিবা এটা ব্যৱস্থা কৰা হ'লে ভাল আছিলে। মানুহ চাপৰি যাব লাগে, নহ'লে ইয়াৰ ওপৰেদি আহিব লাগে। যিয়ে কি নহওক, চিৰিকেইটা যে ধুনীয়াকৈ বনাই দিলে। এয়া দেখিছে নহয়, বনোৱা কামবোৰ আচলতে চলি আছে, সম্পূৰ্ণ হোৱাগৈ নাই, বনাই আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। ব'লক দোকান এখনো চাই যাওঁ ইয়ালৈ আহিছোঁ যেতিয়া। বিশেষকৈ বিভিন্ন ধৰণৰ পাথৰ, মণি, মুকুতা, ধৰ্মমূলক গ্ৰন্থ, এই তামৰ খাৰু, তামৰ আঙুঠি, শংখ, এনেকুৱা বস্তুবোৰেই ইয়াত বেছিকৈ আছে। এই যে ঠাইডোখৰ দেখিছে, এই ওখ ঠাইডোখৰত 108 ফুটৰ প্ৰভু পৰশুৰামৰ মূৰ্তি এভাগ স্থাপন কৰিছিলে। অকণমান বেঁকা হ'ল, ইমান ওখ যে বেঁকা হোৱাৰ বাবে এই মূৰ্তিভাগ আকৌ নতুনকৈ নিৰ্মাণ কৰি আছে। অতি সোনকালে তেওঁলোকে আকৌ ইয়াত 108 ফুটৰ পৰশুৰাম প্ৰভুৰ মূৰ্তি এভাগ স্থাপন কৰিব। বৰ্তমান আমি সোমাই যাওঁতেই সন্মুখতে এই মূৰ্তিভাগ পোৱা যায় পৰশুৰাম প্ৰভুৰ। আমি আচলতে যাওঁতে সোমাবলৈ নহ'লে, এতিয়া আমি চাইছোঁ। এইবাৰ আপোনালোকক আৰু এটা বিশেষ বস্তু দেখাবলৈ লৈছোঁ। ইয়াতে এই পৰশুৰাম কুণ্ডৰ এই সোমাই যাওঁতে আশ্ৰমখনত চাওকচোন কেনেকৈ কলহবোৰ গছত ওলোমাই থোৱা আছে। এইটো কিবা নিয়ম নে কি আমি নাজানিলোঁ, কিন্তু বৰ সুন্দৰ লাগিছে। গছজোপাও ইমান ধুনীয়াকৈ বহলকৈ ফেৰমেলা গছ, ডালপাতবোৰ, আৰু তাত মানে চাৰিওফালে ৰং বিৰঙৰ কলহ ওলোমাই থোৱা আছে। এইভাগ হ'ল কামধেনু মন্দিৰ। কামধেনু গাই আছে, কামধেনু মাতা। কামধেনু গাইৰ মহত্ব হিন্দুসকলৰ বাবে কিমান, তাক আৰু বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। ব'লা লাহে লাহে আমি আহি আছোঁ আৰু এইটো পৰশুৰাম কুণ্ডৰ ভোজন গৃহ। ইয়াত বিনামূলীয়াকৈ আপোনাক খাদ্য দিয়া হয়। ৰাতিপুৱা 6:30 বজাত ওলাই আহিছোঁ অৱশ্যে। সেইটো হিচাপত ঠিকে আছে, চাই মেলি আজৰি হৈ গ'লোঁ। এতিয়া আৰু কেৱল ঘৰলৈ যাবলৈহে বাকী আছে। সুন্দৰ জেগা আছে, আহল বহল, বাছ গাড়ী সকলো থ'ব পাৰি। ইয়াতে এখন হোটেল আছে, আপোনাৰ চাচি হোটেল বুলি। চাহ তাহ কিবা কিবি আৰু খাব পাৰে নেকি। আৰু আগত হোটেল আছে, ভাল হোটেল বাৰু। এইখন কিন্তু মই বেয়া হোটেল বুলি ক'বলৈ যোৱা নাই আকৌ দেই, এইখনো ভালেই হোটেল চাগে। এইটো পিকনিক স্পটো হয়। যোৱাৰ আগতে ভাবিলোঁ লোহিত নদীৰ ওপৰত থকা যিখন লোহিত দলং, সেই দলংখনৰ পৰা পৰশুৰাম কুণ্ডৰ সৌন্দৰ্য উপভোগ কৰোঁগৈ। আপোনালোকক দলংখন আমি পৰশুৰাম কুণ্ডৰ পৰা দেখুৱাই আছিলোঁ নহয়। ব'লক এইবাৰ দলংখনৰ পৰা পৰশুৰাম কুণ্ডৰ লগতে ওচৰৰ পাজৰৰ নৈসৰ্গিক শোভা আমি উপভোগ কৰোঁ।
এইবাৰ আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল। তাৰ লগে লগে আমি খানাটো খাই ল'লোঁ, খাদ্যটো খোৱা নাছিলোঁ। এইখন হিমালয়া ৰেষ্টুৰেণ্ট বুলি, বৰ সুন্দৰ খাদ্য দিলে দেই, সঁচা কথা কৈছোঁ। আপোনাৰ শিলঘৰীয়া মাছ, সৰু সৰু শিলঘৰীয়া মাছ আৰু নেপালী কাটিং ছাগলী মাংস, ইমান ধুনীয়া লাগিলে খাই, সঁচাকৈ কৈছোঁ। মানে একো নোখোৱা নেবেলাকৈ আছিলোঁ যে, একদম মানে খাই পেলাই বিৰাট তৃপ্ত হৈ গ'লোঁ। পৰশুৰাম কুণ্ড পোৱাৰ আগে আগে আছে বাওঁফালে এই হোটেলখন, আপোনালোকে ইয়াতে খাব। বৰ সুন্দৰ এটা স্মৃতি বুকুত বান্ধি আমি আমাৰ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ। মা আৰু খুৰীৰো বহুত পুৰণা আশা এটা পূৰণ হ'ল, পৰশুৰাম কুণ্ড তীৰ্থ ভ্ৰমণ কৰা। আৰু এয়া লাহে লাহে ৰান্ধনি বেলিৰ লগে লগে আমিও বিদায় মাগিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। যদি ভাল পালে লাইক বটনটো টিপি দিব, কিবা ক'বলৈ থাকিলে ক'ব, কমেণ্ট কৰিব, জনাব। আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিছোঁ। পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম, হৰ হৰ মহাদেৱ।